কাছ ক'ত গ'ল কাছ কাছ চাফা কৰি আছে নি এইবোৰ খাবলৈ দিছে চোৱা কাছ এভাগ নতুন নামঘৰ নতুনকৈ বনোৱা এভাগ সম্পূৰ্ণ নতুন দেখিছে সকলোবোৰ দান পাত্ৰ এয়া অলপকৈ দেখাইছোঁ এতিয়া পুৰণা ভাগলৈ যাওঁ আমি প্ৰথমতে নতুন ভাগলৈ আহি গৈছিলোঁ চাকি জ্বলোৱা ভাগলৈ যাওঁ এইবোৰ দেখিছে আমি এতিয়া পুৰণা ভাগলৈ যাম পুৰণা ভাগ যি ভাগত আগতে আছিল তাৰপিছত এতিয়া সেই নতুন ভাগলৈ লৈ গ'ল এতিয়া সেই ভাগত চাকি জ্বলোৱা হয় এয়া চাকি জ্বলোৱা হয় এভাগ পুৰণা ইয়াৰ আগত এতিয়া বন্তি প্ৰজ্বলন কৰা হয় এফালেও আছে আজি অলপ চলপকৈ সকলো দেখাওঁ এয়া দেখিছে এইফালে শৰাই দ্ৰব্য দিয়া হয় এইফালে অতিথিশালা এইফালে শৰাই দ্ৰব্য দিয়া হয় এইফালে প্ৰসাদ ল'বলৈ যোৱা হয় আমি প্ৰসাদ ল'লোঁ সেইবাবে সেইফালে নাযাওঁগৈ আৰু এইফালেও আছে অতিথি থাকিব পৰা সুবিধা ইমান ভালকৈ নাজানো কেমেৰা কৰিব তথাপিও অলপ কৰিছোঁ আৰু যিকণ পাৰোঁ আগলৈ চাগে ভালকৈ হ'লে ভালকৈ পাৰিম নতুনকৈ ভিডিঅ' বনাবলৈ লৈছোঁহে নতুনকৈ ব্লগ কৰিছোঁহে সেইকাৰণে এই ভাগ নতুন ভাগ
আঁতৰৰ পৰা অলপ দেখাই দিছোঁ। এইফালে নতুন এভাগ, ভিতৰ ভাগ দেখালোঁ। নতুন, সম্পূৰ্ণ নতুন এভাগ, আৰু এইবোৰ এতিয়া নতুনকৈ বনোৱা হৈছে। সেয়া আমাৰ ছোৱালী গা ভাল নাই, দেউতাকে লৈ ফুৰিছে। শুলে নেকি?